তো গাইজ আমি এতিয়া যাম চুকুৰালিৰ কি বুলি কয় এখন ৰেষ্টুৰেণ্টটো নহয় আপোনাৰ চাহ পায় 10 টকাত বিৰিয়ানী বোলে পায় 40 টকাত তো আমি আপোনালোকক দেখাই আছোঁ চুকুৰালি তাতে যাই কেনে বিৰিয়ানী খাম কেনেকুৱা হয় আপোনালোকক গোটেইখিনি আমি দেখাম প্লাছ চাহ খাই চাম চুকুৰালিৰ চাহ মজা হৈছে বোলে মোক দুটাই কৈছে চুকুৰালিৰ চাহ বনাইছে বেছি কথা ক'ব নাযাব আমি বনোৱাখিনিত কাৰণ চুকুৰালিৰ থু অলপমান বেছিকৈ চিটকে ঠিক আছে আপোনালোকক দেখাই আছোঁ বোলো তেন্তে গাইজ আমি আহি পাইছোঁ চুকুৰালিৰ দোকান দেখাই আছোঁ খুব গ'লে দিলু দেই ভাই পয়সা ভাই চাহ দুটা দিবিচোন ভাই আমাক দুটা দিবা চাহ ভাই দুটা চাহ ইফালে দিবি আৰু এটা দিবি ডাস্টবিন আছে আছে খালি গৰম কৰি দিওঁ আৰু এটা চাহ দি ভাই লোকেশ্যন আজি কাৰণ আছিলে কালি নাপাব কালি আগতে যাম মানে হেৰি পাৰ হৈ যাব নেকি নাই গণেশগুৰি চুকুৰালিক চাবা মানুহ এইখনে চুকুৰালি আৰু ইয়াতে দেখাব কিমান মানুহ আছে কিমান মানুহ আছে আৰু এয়া মই চুকুৰালি চাহ খাই আছোঁ মানে চাহপাত ঠিকে আছে নাৰিকলো দিছে আৰু মানুহ বহুত আছে আজি বোলে ডিপুৰাও আছে গতিকে এবাৰ ডিপুৰাৰ লগতে ভিডিঅ' বনাম মই তাৰপিছত বাকী গোটেই ঠিকে আছে চুকুৰালি একদম মাত দিবই সময় নাই মাতে ওলোৱা নাই পুৱাৰ পৰা বোলে মানুহ ভিৰ গোটেই ভিৰ এতিয়াও মানুহ বহুত ভিৰ হৈ আছে চাওঁ অলপ এতিয়া লগত কলটো মাৰা পাই বাকী গাখীৰ খাই গৈছে এই আমাৰ চকুৰ ভাই গাখীৰ খাই গৈছে পূজা মই আহিছিলোঁ পৰিমাণ কৰা চাহ কিমান গে প্লাষ্টিক সোমাই গৈছে চোন চাহত প্লাষ্টিক সোমাই গৈছে চাহৰ দোকানটো কৰ পৰা আপুনি কৰিম বুলি অভ্যাসটো আছে কি চাহ বনাই ইংলিছ নে অসমীয়া নাজানে এইটো খাই চাব লাগিব চাইনিজ চাহ এইটো চাইনিজ চাহ এইটো আৰু কিবা ক'ব চাহৰ কিবা হেৰি ক'ৰ পৰা ইনস্পায়াৰ বিল গেটছ আহিছে বোলে আমাৰ ইয়াতে কোন আহিব নাজানে আসসালামু আলাইকুম আছো দাদা আছো শ্যামর দাদা ভিডিও কল করে